আজি আমি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথি আমি পালন কৰিছোঁ ৰাভা দিৱস হিচাপে আমাৰ কোকৰাঝাৰ জিলা আৰচু ৰাভা ছাত্ৰ সন্থাই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ৰাভা ছাত্ৰ সন্থাই আৰু ইয়াৰ লগতে আমি আমাৰ যোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যিকেইটা মানে ভাল ৰিজাল্ট কৰিছে ফাৰ্ষ্ট ডিভিজন পাইছে বহুত বেছি নাম্বাৰ পাইছে তেওঁলোকক আমি ইয়াতে সম্ভাষণ জনাম তেওঁলোকক আমি ইয়াতে কি কৰি ফেলিচিট কৰিম আমি তাৰমানে সম্বৰ্ধনা জনাম ইয়াৰ লগতে এইটো কাৰ্যসূচী লোৱা হৈছে চৰকাৰীভাৱে এতিয়ালৈকে যদি হিচাপ কৰিব যায় ৰাভা জনগোষ্ঠীটো বহুত পিছপৰা বুলি মানে দেখা যায় এই ক্ষেত্ৰত চৰকাৰক আপোনালোকে কি দাবী জনাব চৰকাৰক আমি অনুৰোধ কৰিম যে যিহেতু এইটো গোটেই মানে যিটো জ্ঞাত যে গোটেই অসমতো জ্ঞাত যে ৰাভাসকল বহুত পিছপৰা জনগোষ্ঠী এটা আৰু আমি কোকৰাঝাৰত বিশেষকৈ কোকৰাঝাৰ জিলা ইয়াৰ আমি কোচ ৰাভা বুলি নিজকে পৰিচয় দিওঁ এই কোচ ৰাভাবিলাক আৰু বেছি পিছপৰা আমাৰ ৰাভা সমাজত যিটো তেওঁলোকৰ নিজস্ব এটা স্বশাসন এটা পালে তাতে অলপ তেওঁলোকে মানে কি কৰি আছে আৰু আমাৰ কোকৰাঝাৰ জিলাতো আমি অত্যন্ত পিছপৰা আপোনালোকে চাওক আমাৰ ৰাভা যিবিলাক গাঁও আছে কোচা ৰাভা গাঁও আছে চব সকলো মানে পিছপৰা বহুত ভিতৰত গাঁও গতিকে ইয়াত শিক্ষা দীক্ষাটো নাই আমাৰ চিকিৎসা তাত কোনো ৰাভা গাঁৱতে এনেকুৱা চিকিৎসালয় নাই কোনো এনেকুৱা ব্যৱস্থা নাই স্কুল আছে আমি আগতে ৰাজ্যবিলাকে নিজে স্থাপন কৰি লোৱা এনে স্কুল কিছুমান ঠাইত নাই এনেকুৱা অৱস্থা চলি আছে গতিকে আমি চৰকাৰক আহ্বান জনাম যে আপোনালোকে আমাৰ নিচিনা পিছপৰা জনগোষ্ঠীতে এই জনগোষ্ঠীটোক যাতে আন জনগোষ্ঠীৰ দৰে আমি উঠি আহিব পাৰোঁ তাৰ কাৰণে আপোনালোকে সহায় কৰক আমিও আপোনালোকক সহযোগ কৰি আছোঁ যিহেতু গতিকে আমি এইটোও অনুৰোধ কৰিম যে ৰাভা জাতিসকলকো উন্নতিৰ কাৰণে আপোনালোকে চাওক অলপ চকু দিয়ক নজৰ দিয়ক আমাৰ অৱস্থাটো আপোনালোকে বুজক বিষ্ণু প্ৰসাদ ৰাভা কি কাম কৰিছে এইটো গোটেই অসম গোটেই ভাৰত জানেই গম পায় তেওঁ কোন আছিল ইয়াৰ বিষয়ে দীঘলীয়াকৈ কোৱাৰ কোনো প্ৰয়োজন নাই যিহেতু আজিৰ নিউজ পেপাৰ মেলিলে আপোনালোকে দেখা পাব তাতে ৰাভাদেৱৰ আজি ৰাভা দিৱসৰ বিষয়ে তেওঁ কি কৰিছে আমাৰ জাতিৰ কাৰণে তেওঁ আচলতে তেওঁ মানে কোনো এটা জাতি জনগোষ্ঠীৰ কাৰণে তেওঁ কাম কৰা নাই নহয় তাৰমানে তেওঁ গোটেই মানৱ জাতিৰ কাৰণে সৰ্বহাৰা যি মানে অতি পিছপৰা দুখীয়া তেওঁলোকৰ কাৰণে তেওঁ নিজকে মানে ছেক্ৰিফাইচ কৰিছে আনকি তেওঁ তেওঁতো এজন বিৰাট জমিদাৰী মানুহ আছিলে নহয় বিৰাট ধনী মানুহ তেতিয়া ভাৰত স্বাধীন হোৱাৰ আগতে বহুত দিনৰ আগতে তেতিয়াই মানে তেওঁ ইমান জমিদাৰী ইমান মাটি আছিল বুলি আমি কিতাপে পত্ৰে পাইছোঁ আৰু দেখিছোঁ গম পাইছোঁ যে তেওঁ নিজৰ মাটিখিনি মানে দান দি তেওঁ মানে সৰ্বহাৰাক মানে দান দি কিনি তেওঁ নিজে মানে অসমৰ সিমূৰৰ তেওঁ কি কৰিছে মানুহক সজাগতা আনিবৰ কাৰণে যে আমি এনেকুৱা থাকিলেই নহ'ব আমি আগুৱাই যাব লাগিব এনেকৈ আমি লুতুৰি পুতুৰি বাগৰি থাকিলে নহ'ব আমি অন্য জনগোষ্ঠীৰ দ্বাৰা আমি আগুৱাই যাব লাগিব আহক এই ৰাইজক এনেকৈ জাগৰণ আনিবৰ কাৰণে তেওঁ এইবিলাক কাম কৰিছিল আৰু তেওঁ বহুত লিখি মেলা কৰিছে জানে নাই তেওঁ আপোনালোকে জানে আপোনালোকে ৰিপৰ্টাৰ আপোনালোকে বেছি ভালকৈ জানে গতিকে তেওঁ কিমান লিখা মেলা কৰিছে তেওঁ বিশেষ কৰি বড়োসকলৰ জনগোষ্ঠী আমাৰ অসমৰ থলুৱা জনগোষ্ঠীৰ ওপৰত তেওঁ বহুত লিখা মেলা কৰিছে নহয় নাই তেওঁ বহুত আমাৰ জনজাতীয় মানুহৰ ওপৰত তেওঁ লিখিছে বহুত কামো কৰিছে তেওঁ গোটেই অসমৰ গতিকে আজি তেওঁ বিষ্ণু ৰাভাক আজি আমি মানে তেওঁ স্মৰণ কৰাৰ কাৰণে আজিৰ দিনটো মানে চৰকাৰেও মানে আজিৰ দিনটো কি কৰিছে মৃত্যু দিৱসটো তেওঁৰ দিৱস হিচাপে পালন কৰা হওক এইটো ভাল এইটো এটা আমি ভাল পাইছোঁ সন্তুষ্ট পাইছোঁ চৰকাৰৰ এনে ব্যৱস্থা লোৱাৰ কাৰণে নিশ্চয়কৈ আমিও আমাৰ কণ ল'ৰা ছোৱালীবিলাকক আমি আহ্বান জনাইছোঁ যে আমি বিষ্ণু ৰাভা হ'ব নোৱাৰোঁ কিন্তু তেওঁৰ যিখিনি কৰ্ম কীৰ্তি তেওঁৰ যিটো আদৰ্শ এইবিলাক লৈ আমি অনুপ্ৰাণিত হৈ যাতে আমিও সৰু সুৰা মানে মানৱ জাতিৰ কাৰণে সমাজৰ কাৰণে আমি যি কৰিব পাৰোঁ আমি এইটো চেষ্টা কৰিব লাগে আমি তাকেই তেওঁলোকক পৰামৰ্শ কৰিম উঠি অহা ল'ৰাবিলাকক যে আমাৰ যাতে অসমটো সুন্দৰ অসম হয় আমাৰ বড়োলেণ্ডটো যাতে শান্তি এটা ভাল এটা বড়োলেণ্ড হয় ইয়াৰ গোটেই জাতি জনগোষ্ঠী আমি যাতে মিলিজুলি থাকিব পাৰোঁ আমাৰ মানৱ জাতি সমাজক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ বিষ্ণু ৰাভাদেৱৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ